हेलो फ्रेंड्स সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু মই আজি খাবলৈ আহিছো পাৰ্টি এটা মানে আমাৰ ইয়া গাঁৱতে ভাইটি এটা হাই সেকেন্ডাৰী পাস কৰিলে মানে একদম 72% লৈ সেইকাৰণে আমি আহিছো আজি পাৰ্টিৰ খাবলৈ বা আমি আজি কোনে পাস কৰিলে কিমান পাৰ্চেন্টেজ লৈ হেয়া মই দেখাম ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা কথাই কওঁ যে আপোনালোকে মোৰ আগৰ ভিডিওবিলাক ইমান ধুনীয়াকৈ চাইছে আৰু লাইক কমেন্ট কৰিছে এনেকৈ ভিডিওবিলাক আগলৈও চাই থাকিব আৰু লাইক কমেন্ট কৰি যাব মই মোৰ ফালৰ পৰা আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ একদম অন্তৰৰ পৰা মোক এনেকৈ মৰম দি যাওক মই বৰ বেছি ভালকৈ ভিডিও বনাব নাজানো তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ এনেই আৰু সৰু সুৰাকৈ বনাইছোঁ আৰু আপোনালোকে ভুল নুবুজিব ভিডিওবিলাক চাব লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আৰু যিসকলে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে তেখেতসকলক মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন মই আজি পালোহি ভাইটিহঁতৰ ঘৰত আমাৰ ভাইটিয়ে ইমান ধুনীয়াকৈ ৰিজাল্ট কৰিছে ফেনখন বেছি দিলে চলিছে নেকি হেনেকে ওৱাই কোনে হেনেকে থাকিব ফটোটা মাৰি দিম এয়া তেখেতক আমি এখন গামোচা দি কিনে অভিনন্দন জনাইছোঁ খাৰা হৈ যাব ভাইটি আজি তোমাৰ কেনেকুৱা লাগিছে তোমাৰ অনুভৱ কোৱাচোন ইমান ভাল লগা নাই যিমানখিনি ভাবিছিলোঁ ইমানখিনি ভাল নহ'ল মানে ইয়াতকৈ বেছি ভাবিছিলি তাৰমানে তাৰপৰা ক'ৰ পৰা পঢ়িছিলি আৰু কেনেকৈ কি সেইটো অলপমান কৈ দেচোন মই প্ৰথমতে মই চিগৰলান জাতীয় বিদ্যালয়ৰ পৰা ক্লাছ 6ত এণ্ট্ৰেঞ্চ দি কিনে জৱাহৰ নৱোদয় বিদ্যালয় তিনিচুকীয়া ৰঙাজানলৈ গৈছিলোঁ তাৰপিছত তাৰপৰা মেট্ৰিক পাছ কৰাৰ পিছত মই মাইগ্ৰেশ্যন হৈ কিনে JNB ডিফু কাৰ্বি আংলঙত পঢ়িছিলোঁ তাৰপিছতে মানে ৰিজাল্টটোৰ বিষয়ে ক'ব গ'লে ইমান ভাল কেলৈ হোৱা নাই বুলি ক'ব গ'লে মানে আমাৰ CBSEৰ যোনটো ৰিজাল্টৰ প্ৰচেছটো অলপ বেলেগকৈ কৰা হ'ল মানে এবাৰ লকডাউন আৰু কৰোণা হোৱাৰ কাৰণে তাৰপিছত তাৰ মনত মানে ইমান ভাল নহ'ল মোৰ ৰিজাল্টটো তাৰপিছত টাৰ্মটো যিমানখিনি পাওঁ কষ্ট কৰিছিলোঁ আৰু টাৰ্মটোতো ভালেই হৈছিলে হ'লেও টাৰ্ম 1 আৰু টাৰ্ম 2 বা 50% লোৱাৰ কাৰণে অলপ ৰিজাল্টটো ভাল হোৱাত অলপ অসুবিধা হ'ল মানে প্ৰব্লেম হ'ল হ'লেও মানে ভাইটিয়ে ইমান দূৰৰ পৰা ইমান ভিতৰৰ গাঁৱৰ পৰা গৈ কিনে ডিফু কাৰ্বি আংলঙত পঢ়ি আহিছে সেইটো আমাৰ কাৰণে গৌৰৱ ডিফু কাৰ্বি আংলং ভিগু কাশ্যপহঁতৰ গাঁও হয় নাই ন কিমান পাৰ্চেণ্টেজ লৈ পাছ কৰিলা তুমি কৈ দিয়াচোন মই 72 পাইছিলোঁ টাৰ্ম মানে টোটেল মিলাই কিনে 72% তাৰপিছত ইংলিছত লেটাৰ মাৰ্কছ আনিছিলোঁ আৰু তাৰপিছত বাকীকেইখন মানে 2 মাৰ্কছ 3 মাৰ্কছৰ কাৰণে লেটাৰ আনিব নোৱাৰিলোঁ যিমান পাৰ ট্ৰাই কৰিছিলোঁ হ'লেও ছাকচেছ নহ'লোঁ ভাবোঁ নেক্সট টাইম নিপু মেধিৰ মাক মাইদেউ আপোনাৰ কেনেকুৱা লাগিছে ল'ৰা ইমান ধুনীয়া ৰিজাল্ট হ'ল ভালেই লাগিছে আজি মোৰ মনটো কেতিয়া ৰিজাল্ট দিব লাগিছে বেলেগ স্কুলৰ কিন্তু কেতিয়াবাই ৰিজাল্ট হৈ গ'ল ইমান সৰুৰ পৰা পঢ়াই ন ইমান কষ্টৰে বুলি ক'ব লাগিব এতিয়া খালি য'ত পঢ়িছিলে যে সি ডিফু কাৰ্বি আংলঙত মোৰ সদায় ৰাতিয়ে দিনে চিন্তা হৈ থাকে ন মামা কেনেকুৱা লাগিছে আজি ভালেই লাগিছে আপোনাৰ ল'ৰাটোৱে যে ইমান ভাল ৰিজাল্ট কৰিছে ইমান ভিতৰৰ পৰা গৈ কিনে ন হয় এয়া জেঠাই কেনেকুৱা লাগিছে ভাল লাগিছে এয়া বেটাও ভাইটি কেনেকুৱা লাগিছে এইজনী জেঠাই পাৰ্টি খাবলৈ আহিছে জেঠাই কেনেকুৱা লাগিছে ভতিজাৰ খবৰ পাই ভাল লাগিছে ইমান দূৰত ইমান সৰু ল'ৰাটোৱে পঢ়ি আহিছে বিদেশত আজি ধুনীয়াকৈ পাছ কৰিছে পাৰ্টিও দিছে ভাল লাগিছে গাঁওখনৰ গৌৰৱৰ কথা ন গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছে সেইকাৰণে আমি আহিছোঁ ইমান ৰাতি অভিনন্দন জনাবলৈ এয়া নিপু মেধি এয়া মানৱ দা নিপু মেধি জেঠাইকৰ পুতেক তেখেতৰ আজি কেনেকুৱা লাগিছে মই অনুভৱটো জানিব বিচাৰোঁ এয়া অনুভৱ মানে ভাষাৰে বুজাব নোৱাৰি সেইটোতো হয় এতিয়া যাওঁগৈ হা বাই বাই পাৰ্টিটো খালোঁ এয়া মাহী আহিলে এই এজনী মাহী লগৰ বাই বাই দুটকা যাওঁগৈ দেই বাই বাই লুলু বাই বাই